That means there is no problem in this college. There is no demand in this college. Everything is all in good. It is very fine. Jebu ta bida wagi abi college. Bidat moजां सोलिगासिनो दं. मोजां मोनदां. बहुत मोजां मोनदों. दा जेखि जाया एथिया जे নহক गिदिरानो जा फिसायानो जा हरै হোক ডাঙরে হোক এইগুলো দাবি যে আজকে এখানে যে দেওয়া হলো সেটাকে পূরণ করার জন্য আমি চেষ্টা করব মোর ফালৰ পৰা মই এইখিনি পূৰণ কৰিবৰ কাৰণে চেষ্টা मैं अब्याहत राखिम मैं कोशिश करूंगा जरूर आप लोगों से जो आए हुए हैं ये मांग आप लोगों ने जो रखे हुए हैं ये आप लोगों की इच्छा के मुताबिक देने के लिए हम जरूर कोशिश करेंगे इतना छोटा सा डिमांड है जिखियानो जाया मोजां मोनदों बहाय फैनानै বিভিন্ন জাতি জনগোষ্ঠীর ভাই বন্ধুসকলে বিভিন্ন জায়গার পৰা আহি দূৰ দূৰৰ পৰা আহি ইয়াত আমাৰ নিজৰ যিটো শিক্ষাগত অৰ্হতা এজন শিক্ষক হবৰ কাৰণে যিখিনি কোৱালিফিকেশ্যনৰ দৰকাৰ সেইখিনি কোৱালিফিকেশ্যন আজি আপোনাসকলে অৰ্জন কৰিবৰ কাৰণে ইয়াত শিক্ষা গ্ৰহণ কৰি আছে মই ভাবো আপোনালোকৰ এই যাত্ৰা সফল হ'ব আপোনালোকৰ উদ্দেশ্য সফল হ'ব আপোনাসকলৰ দ্বাৰাই যেটা আমাৰ প্ৰচেছটো মানে হিউম্যান ৰিসোর্স ডেভেলপমেন্ট সেইখিনি চলি থাকক ভালকৈ হৈ থাকক মই সেইটোকে বিচাৰোঁ আজি ইয়াত হয়তো বহুত আমাৰ অলৰেডি ইন সার্ভিস টিচার সকলেও আছে ফ্রেশ স্টুডেন্ট বিলাকেও আছে আজিকালি এইবিলাক আছে আহে না নাই এইবিলাক মানে হেৰি মানে যিবিলাকে চাকৰিত আছে নহয় জানো কিন্তু ৰিকুইজিট কোৱালিফিকেশ্যন এতিয়া যেহেতু টিচাৰ হ'বৰ কাৰণে আমাৰ বিএড ডিগ্ৰী কম্পালসাৰী হৈ গ'ল গতিকে আপোনালোকৰ যেটো এম্বিশন আপোনালোকৰ যেটো প্ৰফেশন সেইখিনি যাতে ফুল প্ৰেজেন্ট হয় এই উদ্দেশ্যৰে যেটো আপোনালোকে আহিছে হেতু সফল হোৱাটো নিশ্চয় আপোনালোকৰ আজিৰ তাৰিখত এটাই মাত্ৰ উদ্দেশ্য সেই উদ্দেশ্যৰে আপোনালোকে ইয়াত এই পবিত্ৰ মন্দিৰত আজি এজন সৰস্বতী মাতাৰ পূজাৰী ভক্ত হিচাপে ইয়াত নিজৰ শিক্ষা গ্ৰহণ কৰি আছে আশীৰ্বাদ লৈ আছে আমি সকলে জানো আমরা সবাই জানি বিএড ডিগ্রি যদি আমরা নিতে না পারি তাহলে শিক্ষার ক্ষেত্রে একজন শিক্ষক হিসাবে আমরা স্কুলে এখন কাজ করা সম্ভব নয় তার জন্য আমরা এখন বিএড ডিগ্রি যে কোনো প্রকারে হাসিল করতে হবে সেই উদ্দেশ্য নিয়ে আমরা এখানে একজন সেই ডিগ্রিধারী ছাত্র হিসাবে যাতে সফল হয় সেটাকে উদ্দেশ্যটাকে আমাদের সম্মুখে রেখে আমরা এখানে শিক্ষা গ্রহণ করতেছি আমি এখানে বিএড ডিগ্রি নহলে যে আমার পূর্ণাঙ্গ শিক্ষক আমি হব নোৱাৰো কিন্তু ফুল প্ৰেজেন্ট ভাবে পূর্ণাঙ্গ এজন শিক্ষক হবৰ কাৰণে এই কোৱালিফিকেশনটো যাতে আমি ল'ব পাৰো সফল যাতে আমাৰ হয় সেই উদ্দেশ্যটো লৈ আপোনাসকলে ইয়াত আছে আজি আমি সকলোৱে জানো
এজন এডুকেশ্যনিষ্ট, এজন টিচাৰ হিচাপে আপোনালোকক বুজাবলৈ মোৰ একো জ্ঞান নাই। আপোনালোকৰ সন্মুখত থিয় দি মোৰ নিচিনা এজন মানুহ শিক্ষাৰ বিষয়ে কথা কোৱা, শিক্ষাৰ জ্ঞানৰ বিষয়ে ইয়াত বিশ্লেষণ কৰি মোৰ ভাষণ ৰাখি যোৱা, সেইটো মোৰ বোধেৰে মানে ঠিক নহ'ব। মই নাভাবোঁ মই শিক্ষাৰ বিষয়ে আপোনাক ভালকৈ বুজাব পাৰিম বা আপোনালোকৰ সন্মুখত থিয় দি কথা ক'বলৈ শিক্ষাৰ কমচে কম এই ছাবজেক্টৰ ওপৰত কথা কোৱাটো মোৰ কাৰণে সম্ভৱ নহ'ব। আপোনাসকলে চবেই এজন শিক্ষাবিদ, এজন পণ্ডিত, এজন ভাল লেখক, এজন ভাল অৰ্থনীতিবিদ, এজন ভাল আপোনাসকলে দাৰ্শনিক, এজন ভাল বুৰঞ্জীবিদ, এজন ভাল ৰাজনীতিবিদ হয়। কাৰণ শিক্ষাৰ এই কেৱল গোটেই যিটো আমাৰ আছে শিক্ষা বোলা বস্তু যিটো আছে ইয়াতে চব সময় আছে। এই বুৰঞ্জীবিদেই হওক, এই পলিটিচিয়ানেই হওক, অৰ্থনীতিবিদেই হওক, কোনোবা আমাৰ মানে শিক্ষাবিদে হওক, ইয়াত এডুকেশ্যন যিটো কোৱা হয় ইয়াৰ মাজতে চব সময় আছে। গতিকে এই জ্ঞান, এই যিবিলাক আমাৰ অৰ্থ, ইয়াৰ বিষয়ে আপোনালোকতকৈ জানা ব্যক্তি আছে বুলি মই নাভাবোঁ। টিচাৰ, মাষ্টাৰ, শিক্ষক, এইটো কিয় কোৱা হয়? যাৰ এভৰিথিং আছে সি শিক্ষক হয়। আগৰ দিনত আমি মাষ্টাৰ বুলি কৈছিলোঁ, এতিয়াও কওঁ মাষ্টাৰ মানে কি? দে আৰ অল ৰাউণ্ডাৰ, দে ন' এভৰিথিং, নহয় জানো? আমিতো তেনেকৈ ভাবোঁ। গুৰু বুলি যাক ভাবোঁ, গুৰু হয় না নহয়? শিক্ষকসকলক কি বুলি কয়? গুৰু। ধৰ্মগুৰু বেলেগ লাইনত, আধ্যাত্মিক গুৰুবিলাকৰ বেলেগ লাইন। শিক্ষাগুৰুসকল জ্ঞানৰ আমাৰ গুৰু। এই গুৰুবিলাকে আজি জ্ঞানৰ পোহৰ, আজি জগতখনক ধৰি ৰাখিবৰ কাৰণে জ্ঞান কোনে দিছে আমাক? মানৱ জাতিক ৰক্ষণাবেক্ষণৰ কাৰণে, সমাজৰ কল্যাণৰ কাৰণে কাম কৰিবৰ কাৰণে, জগতখনৰ উত্তম পতন, ভাল বেয়া, উন্নতি পিছপৰা গোটেইবিলাক কাম কৰিবৰ কাৰণে, ইয়াত সোমাই যাবৰ কাৰণে এজন ব্যক্তি হিচাপে তৈয়াৰ কৰা ব্যক্তিবিলাক কোন হয়? They are the teachers. Only teachers can do that. বেলেগে নোৱাৰে। বৈজ্ঞানিকে এজন এনে বৈজ্ঞানিক হৈছে নেকি? কোনোবা লেখক, কোনোবা পণ্ডিতে এনে হৈছে নেকি? অকলে হৈছে নেকি? নিজে নিজে হৈছে নেকি? নো, নেভাৰ। সি যদি এজন ডাঙৰ চাইণ্টিষ্ট হৈছে, there is someone behind that, and that person is none but the teacher. সঁচা না মিছা এইটো? গতিকে আপোনাসকলে সমাজ গঠনকাৰী, আপোনাসকলে জগত গঠনকাৰী, আপোনাসকলে দেশৰ পৰিচালনা কৰা ব্যক্তিসকলৰ নিৰ্মাণকৰ্তা, নিৰ্মাতা যিটো কোৱা হয়। গতিকে এইবিলাক সৃষ্টি হৈছে ক'ৰ পৰা? এই শিক্ষা অনুষ্ঠানৰ পৰাই। দেট ইজ এডুকেশ্যনেল ইনষ্টিটিউশ্যন, ইয়াৰ পৰাইতো হৈ আছে। এতিয়া ইয়াত আপোনাসকলে যিহেতু আছে, ইউ আৰ দি গ্ৰেটেষ্ট পাৰ্চন অন দি আৰ্থ। এই পৃথিৱীখনত চবতকৈ ডাঙৰ ব্যক্তি যদি আছে, আপোনাসকলেই আছে। কাৰণ আপোনাসকলে নিৰ্মাতা, সৃষ্টিকৰ্তা, চকু নেদেখা মানুহজনক আজি আপোনাসকলে চকু দিছে। নুবুজা মানুহবিলাকক বুজিবলৈ আপোনাসকলে জ্ঞান ক্ষমতা প্ৰদান কৰিছে। আৰু এইবিলাক এটা পথাৰতে আপোনাসকলে আছে। মই ভাবোঁ ইয়াৰ কাৰণে আপোনালোকক বুজাবলৈ ইয়াত মোৰ ভাষা নাই আৰু মোৰ তেনেকুৱা জ্ঞানো নাই। দায়িত্ব পাইছোঁ এটা ব্যৱস্থাত, এই দায়িত্বখিনি পালন কৰিবৰ কাৰণে আপোনালোকেও পাৰে, ময়ো পাৰোঁ, চবেই পাৰে। মই য'ত আছোঁ এতিয়া
ৰাজনীতিনো কি ডাঙৰ বস্তু? ABCD নাজানা মানুহবিলাকেও ৰাজনীতি জানে। কোনো কোৱালিফিকেশ্যনৰ দৰকাৰ নাই ৰাজনীতিৰ কাৰণে। আমিতো এই লাইনৰ মানুহে। এতিয়া আজি BTCৰ এজন EM এডুকেশ্যন বিভাগৰ দায়িত্ব পাইছে বুলি আপোনালোকে মোক মাতিছে, কিন্তু আপোনালোকৰ ওচৰত জ্ঞানৰ কথা ক'বলৈ মোৰ জ্ঞান নাই। এতিয়া মোৰ ফালৰ পৰা কিছুমান মেছেজ দিব লগা আছে। আমি BTC অঞ্চলৰ যিটো শিক্ষাৰ মানদণ্ড ভাল কৰিব লাগিব। আমাৰ BTC অঞ্চলত চিৰাং বাক্সা জিলাবিলাকৰ মেট্ৰিক ৰিজাল্ট চবতকৈ ভাল বুলি আমি জানো। কোকৰাঝাৰৰ ৰিজাল্ট বুলি ক'লে বেয়া বুলি আমি জানো। কাৰণটো কি মই নাজানো। ইয়াৰ কাৰণে হয়তো ৰিচাৰ্চ কৰাৰ প্ৰয়োজন আছে। গাৰ্জেন, ষ্টুডেণ্টছ, সমাজ ব্যৱস্থা, আমাৰ টিচাৰ, ক'তবা নহয় ক'তবা গণ্ডগোল আছে যেন মোৰ অনুভৱ হয়। আৰু এই গণ্ডগোলীয়া ফিল্ডটো আমি এক্সট্ৰাক্ট কৰি এতিয়া চাব লাগিব। আমি এক্সট্ৰেক্ট কৰি চাম কেনেকৈ আমি ডেভেলপ কৰিব পাৰোঁ। ক'তবা যদি আমাৰ কেৰলা আছে সেইবিলাক কেনেকৈ আমি ঠিক কৰিব পাৰোঁ, পিউৰিফাই কৰিব পাৰোঁ, ৰিফাইন আমি কেনেকৈ কৰিব পাৰোঁ। ইয়াত কিবা যদি পলিচি ল'ব লগা আছে, ইয়াৰ কাৰণে লোৱাৰ ব্যৱস্থা আমি কৰিম। এতিয়া আমাৰ BTC অঞ্চলৰ শিক্ষাৰ যিটো মানদণ্ড পিছ পৰি থকাৰ বহুত কাৰণ আছে। ভেঞ্চাৰ স্কুলৰ অভাৱ নাই। So many venture schools are there in our BTC area, and government is not taking the policy to provincialize all these venture schools. Teachers of these venture schools are not getting their salaries. They are sitting idle in the school. ছাত্রছাত্রীবিলাকে কি জ্ঞান লাভ কৰিব পাৰিব? যদি একো কাম কৰি যদি বেনিফিট নাপায়, সেই মানুহজনৰ কিবা একাউণ্টেবিলিটি থাকিব নেকি? সেই মানুহজনৰ কিবা সমাজৰ প্ৰতি ৰেছপন্সিবিলিটি থাকিব নেকি? এই ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে, এই অভিভাৱকবিলাকৰ কাৰণে কিবা একাউণ্টেবিলিটি থাকিব, কিবা ৰেছপন্সিবিলিটি থাকিব নেথাকে। গভৰ্ণমেণ্টবিলাকে ইয়াৰ কাৰণে পলিচি ল'ব লাগিব। যি আছে দিয়ক, এটা বেকৱাৰ্ড অঞ্চল, এটা 6 scheduled area, tribal populated area, there should be special consideration from the government to provincialize the venture present schools. আমি ইয়াৰ জেনেৰেল এলেকাবিলাকৰ জেনেৰেল পলিচিৰ দ্বাৰা যদি পলিচি লৈ একেলগে ক্লাব কৰি BTC অঞ্চলখনকো যদি লোৱা হয়, তেনেহ'লে এই শিক্ষাৰ মানদণ্ড যেনেকৈ আছে তেনেকৈ আকৌ পিছ পৰি থাকিব। পলিচি আমি ল'ব লাগিব। ইয়াৰ কাৰণে আমি আলোচনা কৰি আছোঁ। সেইদিনাখন মানে আসাম গভৰ্ণমেণ্টৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতো কৰা হ'ল যে হোৱাট এবাউট দি মানে আমাৰ provincialization policy. তেখেতে ক'লে যে in the month of November, I said Lawrence a discussion with BTC authority. আমি কৈছোঁ যে বিরাট আমার এখানে অনেক ভেঞ্চার স্কুল আছে, এগুলো প্রভিন্সিয়ালাইজ না করা পর্যন্ত আমাদের ওখানে শিক্ষার যেটা অবস্থা সেটা কোনোদিন মানে ভালো যে হবে সেটা আমরা আশা করতে পারি না। আমার ইয়াত যিমানখিনি স্কুল আছে এইবিলাক প্রভিন্সিয়ালাইজ করার পলিসি যদি লোৱা নহয়, শিক্ষাৰ মানে সেইটো পৰিৱেশ ইমান ভাল নহ'ব। গতিকে অলরেডি যেহেতু আমাদের কি কয় আমার আন্দোলনকারী সংগঠনসমূহৰ লগত আলোচনা কৰি এটা বুজাপৰাত আহি গৈছে, আমি সেই পলিচিটো ইমপ্লিমেণ্ট কৰিব লাগিব। তেওঁলোকে এটা ক্লজ ৰাখিছে 6.3 আৰু 6.3 এই পইণ্টটো BTR একৰ্ডত আছে। সেইটো এটা এগ্ৰিমেণ্ট, যিটো নেকি আমি জেনেৰেল পলিচি, জেনেৰেল মানে যি অসমৰ যিটো জেনেৰেল পলিচি আছে বা আমাৰ যিটো অসমৰ শিক্ষা অনুষ্ঠানবিলাকৰ প্ৰাদেশিকৰণৰ কাৰণে বনোৱা আইন আছে, সেই আইনৰ দ্বাৰা দি আমি কৰিব নোৱাৰোঁ।
সেইখিনি কৰিব নোৱাৰা কামটো কৰিব পাৰা কৰি দিবৰ কাৰণে 6.3 that is agreement. এগ্ৰিমেণ্টত থকাটো সম্ভৱ নোহোৱাটো কৰিব লাগে বুলি সন্মতি কৰা হয়। কিয় কিহৰ এগ্ৰিমেণ্ট নহ'লে আপোনালোকে জানে যে 6 সিডেল এৰেঞ্জমেণ্ট সেইটো প্লেনছত এপ্লাই কৰিব পৰা হয় নেকি যে বৰ্তমান যে 6 সিডেল BTC আমি পাইছোঁ this arrangement cannot be applied in the plains area but we have already applied in this area. How? কেনেকৈ আমি এপ্লাই কৰিছোঁ amending the constitutional provision of 6 still original 6 still the government has amended and amended by amending this constitution this particular provision now the arrangement of 6 still we have already applied here. জেনেৰেল আইনৰ মতে আপুনি নোৱাৰে অসমৰ যিটো আইন আছে সেই মতে আমি নোৱাৰোঁ সংবিধানৰ যিটো প্ৰভিজন আছে সেই আইনৰ দ্বাৰা আমি নোৱাৰা কামটো কৰিব লাগে কৰিব যাতে পাৰা হয় তাৰ কাৰণে এগ্ৰিমেণ্ট that is why this area should not be clubbed with the outside BTC area in the matter of the provincialization of the schools. It is separately deal koribo lagibo under certain special situation of agreement hetu hoy gol or on the basis of the spirit of the accord the educational institution of this BTC area government should take policy to provincialize all of this. সেইটো হ'ব লাগিব তেতিয়াহে কি হ'ব যে এনাৰ্জি আহিব